হাই ফ্ৰেণ্ডছ, আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আজি ৰাতিপুৱাৰ পৰা ব্লগটো আৰম্ভ কৰি দিলোঁ আৰু শেষলৈকে চাই যাব। এতিয়া মই ৰুটি আৰু দালি বনাব লৈছোঁ। ৰুটি দালি বনাই পেলাই মই স্কুল যাম। তাৰপিছত আপোনালোকক কি কৰোঁ কি নকৰোঁ দেখুৱাই থাকিম, চাই থাকিব। আমিও ডিউটি যাওঁ জানে, মানুহে চবেই জানে। ভাজিখন হৈ গ'ল। মটৰ, আলু, গাজৰ, বিলাহী ভাজি এখন ৰেডি। এতিয়া মই মাছ তৰকাৰীখিনি বনালোঁ। তাৰ কাৰণে লৈ লৈছোঁ পুঁই শাক, বিলাহী আৰু আলু, আৰু লগতে লৈ লৈছোঁ মছলা, জিৰা, ধনিয়া, হালধি আৰু নিমখ আৰু জলকীয়া গুড়ি।
ভাত পানী খাই বৈ আজৰি হ'লোঁ আৰু আজি ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে নিশ্চয় ক'ব আৰু যিসকলে নতুনকৈ মোৰ ফ্ৰেণ্ডত আহিছে তেখেতসকলে মোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আজি ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিছোঁ। আকৌ নতুন এটা ভিডিঅ'ত লগ পাম।